হেল্ল' ফ্ৰেণ্ডছ, গুড আফটাৰনুন। মই আজি লোকেল মুৰ্গীৰ চুপ বনাম। সেইবাবে লাগিব পিঁয়াজ আৰু এইফালে লোকেল মুৰ্গীখিনি কাটি পেলাই ধুনীয়াকৈ চাফা কৰি লৈছোঁ, ধুই মেলি ল'ম। আৰু এইফালে মিক্সাৰত মাৰি ল'লোঁ, আদা নহৰু মাৰি ল'লোঁ আৰু এইখিনি ধুই মেলি ধুনীয়াকৈ চাফা কৰি লৈছোঁ। আৰু এইফালে মিক্সাৰত মাৰি লোৱা আদা নহৰুখিনি পেষ্ট কৰি এইখিনি দি দিলোঁ। আৰু এইফালে পিঁয়াজখিনি পেষ্ট কৰি লৈছোঁ, কৰি মেলি পিঁয়াজখিনি দি দিম, গোটেইখিনি দি দিলোঁ। আৰু এইফালে জিৰা গুড়ি দি দিছোঁ, পাঁচফোৰণ, হালধি গুড়ি অলপ পৰিমাণে দিছোঁ, বেছি দিয়া নাই, খালি কালাৰটো আহিবৰ কাৰণে দিছোঁ অলপ। আৰু পাঁচফোৰণ দিলোঁ, দি পেলাই গোটেইখিনি সানি ল'ম। সানি মেলি লং ইলাচিখিনি এইখিনি ধুনীয়াকৈ মিক্সাৰত মাৰি পেলাই দি ল'ম। আৰু এইফালে তেজপাত অলপ দি দিলোঁ আৰু সোৱাদ পৰিমাণে নিমখ দি দিলোঁ। দি পেলাই ধুনীয়াকৈ ভুনি লৈ আছোঁ, ধুনীয়াকৈ ভুনি ল'ম। আৰু তেলো দিছোঁ, তেলটো দেখুওৱা নহ'ল বাৰু, তেল দি দিলোঁ। আৰু এইফালে ভুনা হৈ গ'ল, চাওক কালাৰ আহিছে আৰু এইফালে পানী দি দিম, অলপ সৰহকৈ পানী দিম। চুপ বনাম যিহেতু, হুইচেল মাৰি মাৰি চিটি মাৰি চুপৰ নিচিনা বনাই দিম, একেবাৰে কোমল বনাই দিম লোকেল মুৰ্গীটো, জোলৰ লগত যাতে মিলি যায়। এই চাওক, জোলৰ লগত মাংস মিলি গ'ল, চুপ হৈ গ'ল, বেমাৰীৰ বাবে খাদ্য প্ৰস্তুত হৈ গ'ল, সৰু বাচ্ছা লোকেও খাব পাৰিব। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।